Hey guys, welcome to my Assamese learner channel. So friends, আপোনালোকে সকলো হয়তো গাড়ী চলাব বিচাৰে বা শিকিব বিচাৰে। So মই আজি আপোনালোকক এইটো ভিডিঅ'ৰ দ্বাৰা সম্পূৰ্ণ প্ৰচেছটো বুজাম যে কেনেকৈ এখন গাড়ী চলাব পাৰি, এখন নৰ্মেল গাড়ী কেনেকৈ চলাব পাৰি। So আহক তেনেহলে মোৰ ভিডিঅ'টো চাওক আৰু শেষলৈকে চাব, তেতিয়াহে আপোনালোক সকলোখিনি প্ৰচেছ বা সকলোখিনি কথা গম পাব এখন গাড়ী কেনেকৈ চলাব লাগে আৰু কি কি ব্যৱহাৰ হয় এখন গাড়ী চলাওঁতে। So আহক তেনেহলে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, প্ৰথমতে এখন গাড়ী চলাব হ'লে আপোনালোক তেনেকৈ একো হেৰি নহয় বা কোনো ধৰণৰ ইমান এটা প্ৰয়োজনীয় বস্তু নালাগে। প্ৰথমতে লাগিব আপোনাৰ জোতা, লাইচেঞ্চ। চ' সেইখিনি বাৰু লাগিবই। প্ৰথমতে আপুনি যেতিয়া গাড়ী চলাব তেতিয়া প্ৰথমে ছিট বেল্টডাল মাৰিব, দৰজাখনটো মাৰাই আছে। আৰু এতিয়া মই আপোনালোকক দেখাইছোঁ গাড়ীৰ কোনটো কি কয়। একেবাৰে তলৰ যোনটো যেতিয়া আপোনালোক ভৰিৰ যি গিয়াৰ প্লাছ আৰু যি এক্সিলেটাৰ থাকে, আপোনালোকে দেখিছে বাওঁপানে থকা যিডাল আছে সেইডালক আপোনালোকে ক্লাছ বুলি কোৱা হয়। আৰু মাজৰ ষ্টেপত যোনডাল হেৰি হয় সেইডালক ব্ৰেক বুলি কোৱা হয়, যি গাড়ীখন ষ্টপ কৰা হয়। বা ব্ৰেকটো আপোনালোকে সকলোৱে জানি চাগে নিশ্চয়। চ' আৰু সোঁ চাইডে যোনডাল দেখিছে সেইডাল হৈ গ'ল এক্সিলেটাৰ। আৰু এতিয়া আহক হেণ্ড গিয়াৰলৈ। গিয়াৰত আপোনালোকে দেখিছে আপোনালোকে যিটো ষ্টেপ আছে, মাজৰ যোনডাল চিন, যেতিয়া এখন গাড়ী নিউট্ৰেলত ৰখা হয় তেতিয়াহ'লে একেবাৰে সন্মুখত ৰাখিব লাগে। একেবাৰে মাজত সমান কৰি যোনডাল দেখিছে তেনেকৈ ৰাখিলে আপোনাৰ নিউট্ৰেলত হয়। আৰু প্ৰথমতে যেতিয়া গিয়াৰ কেনেকৈ চেঞ্জ কৰে, আপোনালোকে 1 গিয়াৰৰ পৰা 2 গিয়াৰত আহিব পাৰে, 3 গিয়াৰ 4 গিয়াৰ। চ' আপোনালোকে 1 গিয়াৰ কেনেকৈ নিব, যেতিয়া আপোনালোকে 1 গিয়াৰ নিবলৈ হয় বা 1 গিয়াৰ নিবলৈ হয় তেনেহ'লে সোঁ ছাইডত আপোনালোকৰ যি সোঁ ছাইডে গিয়াৰডাল ঠেলিব আৰু সোঁ ছাইডে ঠেলি পিনে আগলৈ এবাৰ পুছ কৰিব, তেতিয়া 1 গিয়াৰ লাগিব। আৰু যদি 2 গিয়াৰত চেঞ্জ কৰিব বিচাৰে তেনেহ'লে ক্লাছ ধৰি পিছলৈ টানিব, তেতিয়া 2 গিয়াৰত আহিব। আৰু ঠিক তেনেদৰে 3 গিয়াৰত নিউট্ৰেলত গৈ পিনে প্লাছ ধৰিব লাগিব, নিউট্ৰেলত গৈ পিনে 3 গিয়াৰত আপোনালোকে 3 গিয়াৰত তেনেকৈ বহাব পাৰিব। চ' এতিয়া আপোনালোকে গম পাইছে কেনেকৈ গিয়াৰ চেঞ্জ কৰে। আৰু এখন গাড়ী যেতিয়া পিছলৈ অনা হয়, কেনেকৈ এখন গাড়ী পিছলৈ আনিব পাৰি। চ' যেতিয়া গাড়ী এখন পিছলৈ অনা হয় আপোনালোকে কি কৰিব লাগিব, গিয়াৰডাল ধৰি পিনে যিটো R লিখা আছে দেখিছে, সেই পিনে আনি পিনে বাওঁ ছাইডে আনি শেষলৈ যেতিয়া আপুনি টানি দিব তেতিয়া গাড়ীখন বেক হয় বা পিছলৈ আহে। আৰু যেতিয়া পিছলৈ আহে তেতিয়া গিয়াৰ চেঞ্জ নহয়। যি আপোনালোকে এক্সিলেটাৰ দেখিছে, এক্সিলেটাৰত আপোনালোকে যিমানেই দবাব তিমানেই স্পীড আহিব বেক ছাইডত। চ' গাড়ীৰ প্ৰচেছখিনি ইমানেই আছিলে। চ' এতিয়া গাড়ীখন আগলৈ নিব হ'লে কি কৰিব, সেইখিনি আপোনাক দেখাই দিছোঁ কোনটো কি কৰে। চ' এতিয়া প্ৰথম আপোনালোকে গাড়ীৰ চাবি লগাই ষ্টাৰ্ট কৰোঁতে সদায় মনত ৰাখিব প্লাছ ধৰিব। যেতিয়া প্লাছডাল ধৰি ৰখাৰ পিছত গাড়ীখন যেতিয়া আগলৈ নিব হয়, আপোনালোকে দেখিছে এইডাল হেণ্ড ব্ৰেক, যি হেণ্ড ব্ৰেক ওপৰলৈ যেতিয়া তাৰ ক্লিক কৰি পিনে যেতিয়া টানিব, হেৰিটো তাৰ ওপৰলৈ যেতিয়া টানিব সেইটো অফ হৈ থাকিব আৰু গাড়ীখন ষ্টপ হৈ থাকিব। যদি সেইডাল ধৰি পিনে তলত নিয়া হয় তেনেহ'লে গাড়ীখন ব্ৰেকৰ পৰা আঁতৰি যাব বা এখন আগলৈ যাবলৈ। গাড়ী চলোৱাটো কোনো ডাঙৰ কথা নহয়। চ' আপোনালোকে যদি ট্ৰাই কৰে নিশ্চয় পাৰিব। চ' আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, বা আৰু কিবা ভিডিঅ' যদি বা বেলেগ ধৰণৰ আৰু আন কিবা লাৰ্ণিঙৰ ওপৰত যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে। চ' ট্ৰাই কৰিম আপোনালোকৰ কাৰণে যিমান পাৰোঁ। চ' আজিলৈ ভিডিঅ'টো ইমানেই। ছাবস্ক্ৰাইব কৰিব আৰু কিনাৰত থকা বেল আইকনটো দবাব, যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকৰ ওচৰত পোনপটীয়াভাৱে যায়। চ' ফ্ৰেণ্ডছ আজিলৈ ইমানেই, গুড বাই।